Hello friends, welcome back to my channel Suhalashmi Vlog. এটি নতুন ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। হে বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয়। আপোনাৰ যদি ব্যৱহাৰ ভাল হয় তেন্তে আপোনাৰ সন্মুখৰ ব্যক্তিজনে আপোনাক বুজি পাব যে আপুনি এজন ভাল ব্যক্তি। যদি আপোনাৰ ব্যক্তিত্ব বেয়া হয় অৰ্থাৎ ব্যৱহাৰ বেয়া হয় তেন্তে সেই আপোনাৰ সন্মুখৰ মানুহজনে আপোনাক বুজি পাব যে আপুনি এজন বেয়া মানুহ। সেইবাবে আপোনালোকে কোনো ব্যক্তিৰ আগত কথা কওঁতে বহুত সাৱধানে কথা ক'ব। মুখলৈ যি আহে তাকে কৈ নিদিব। আৰু আপোনালোকে নিশ্চয় সকলোৱে জানে যে অসমীয়াত এষাৰ কথা আছে, কথাতে কটা যায় আৰু কথাতে বটা পায়। যদি আপোনাৰ কথা যদি ভাল হয় আপুনি সেই কথাৰ পৰা আপুনি আনৰ পৰা পুৰস্কাৰ অৰ্থাৎ খ্যাতি পাব পাৰে। যদি আপোনাৰ মুখৰ কথা যদি বেয়া হয় তেন্তে আপুনি লোকৰ ঠাট্টা মস্কা খাব পাৰে আৰু জীৱনত বহুত কিবা কিবি হ'ব পাৰে আৰু আপোনাৰ। সেইকাৰণে আপোনালোকে কথা কওঁতে সদায় সাৱধান হৈ কথা ক'ব। মুখলৈ যি আহিলে